গাছ আৰু এইটো হ'ল পাখৰি গাছ। তো এই দুটা গছৰ মানে মিলন কৰি দিছে। প্ৰতি বছৰে ইয়াতে মানে দৰ্শকে আহে, মা বাবাৰ মিলন হয় মানে আশীৰ্বাদ। ৱেলকাম টু মাই চেনেল নিউজ ব্লগ। তো আজি বৰষুণ দিছে, আপোনালোকে দেখিব পাৰে। তথাপিও বৰষুণত মানে জিকি গৈ আছোঁ শালমাৰী মন্দিৰলৈ। আমাৰ গোৱালপাৰাৰ একদম বহুত জাগ্ৰত মন্দিৰ বুলি কয়। তো আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। তো তাত মেলা হৈ আছে, তো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আমাৰ লগৰবোৰ হৈ আছে গোটেইবোৰ। তো আজি বাইক লৈ নাহিলোঁ, তাৰমানে বহুত বৰষুণ দি আছে। যোৱাকালিৰ পৰা বহুত বৰষুণ দি আছে। তো তাৰ কাৰণে আমি এতিয়া গৈ আছোঁ টেম্পু লৈ, দেখিব পাৰে। তো এতিয়া আমি মন্দিৰটো আহি পালোঁ। তো মইতো মন্দিৰৰ গেটখন এইখন। তো ইয়াতে মেলা হৈ আছে, বৰষুণৰ বাবে মানে ইমান মানুহ হোৱা নাই। তো পিছলৈ মানুহ হ'ব চাগে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো ভিডিঅ'ত গৈ পিনে আপোনালোকক আৰু ভাল কৰি দেখুৱাব চেষ্টা কৰিম। তো দেখিব পাৰে। এতিয়াৰ পৰা আমি টেম্পুখনৰ পৰা নামি পিনে আপোনালোকক এতিয়া আমি হনুমান মন্দিৰ আহি পালোঁ। তো দেখিব পাৰে এইপিনে হনুমানী মন্দিৰটো আছে, এইপিনে গেটখন আছে। তো আপোনালোকক আৰু ভিতৰত গৈ পিনে দেখি আছোঁ। এইখন হনুমান মন্দিৰৰ আমাৰ মেইন গেটখন আপোনালোকে দেখিব পাৰে। বহুত ধুনীয়া দেখিব পাৰে। এইটো শ্ৰী শ্ৰী মা শ্যামা কালী মন্দিৰ দেখিব পাৰে। মেইন মন্দিৰটো আমি ভিতৰত গৈ পিনে আপোনালোকক দেখাব চেষ্টা কৰিম। গাইজ দেখিব পাৰে। তো ইয়াতে দেখিব পাৰে আপোনালোকে, ইয়াতে দেখিব পাৰে ইয়াতে। তো এতিয়া আমি চেণ্ডেলবোৰ ইয়াতে ৰাখিম। মানে জোতা পিন্ধি নাহিলোঁ, মানে বৰষুণৰ আৰু জোতা পিন্ধি নাহিলোঁ, চেণ্ডেল পিন্ধি আহিলোঁ। তো ইয়াতে চেণ্ডেলবোৰ ৰাখিলোঁ আমি। তো এতিয়া আমি জোতাবোৰ ল'ব যাম দোকানৰ ফালে। এইপিনে দোকান আছে, তো এইপিনে আমি দোকানৰ পৰা ল'ব যাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো আমি এতিয়া ধূপ ধূনাবোৰ ল'লোঁ। তো প্ৰসাদবোৰ ল'লোঁ, ধূপ ধূনাবোৰ ল'লোঁ। তো এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ। তো মন্দিৰলৈ বহুত ধুনীয়া মন্দিৰ। আমাৰ এইটো গোৱালপাৰাৰ মানে বহুত ডাঙৰ মন্দিৰ, জাগ্ৰত মন্দিৰ হয়। তো গাইজ, তো এতিয়া ফাইনেলি মন্দিৰৰ ভিতৰলৈ আহিলোঁ। তো এতিয়া আমি হাত ভৰিবোৰ ধুব গৈ আছোঁ এইপিনে। তো এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰত, মানে ভৰিবোৰ ধুব গৈ আছোঁ। তো এতিয়া আমি হাত ভৰিবোৰ ধুই লওঁ। তো এতিয়া আমি ভিতৰত গৈ আছোঁ। ভিতৰত গৈ পিনে আপোনালোকক দেখাব চেষ্টা কৰিম মোক। তো দেখিব পাৰে মানুহ এতিয়া অকণমানকৈ হৈ আছে, ইয়াতে মানুহ আহি আছে। তো এতিয়া মন্দিৰটো আহি পালোঁ। তো ইয়াতে আমি ধূপ ধূনাবোৰ দিব লাগিব ইয়াতে। তো এইপিনে আমি এতিয়া ধূপ ধূনাবোৰ দিম। পিছত আপোনালোক আৰু মেইন মা কালীৰ মন্দিৰলৈ আপোনাক লৈ গৈ আছোঁ। তো এইটো মেইন মন্দিৰটো হয়, কালী মন্দিৰ। তো ভিতৰত গৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো এতিয়া ভিতৰলৈ আমি আগতে আমি ধূপ ধূনাবোৰ ইয়াতে দি ল'ম, তাৰপিছত ভিতৰত গৈ আপোনালোকক দেখুৱাম মই। गदेषु चाप परिधान शूलं शुण्डे शिरा शङ्खं सन्ददति करैस्त्रिनयनं सर्वाङ्गभूषावृताम् আমি মাৰ মন্দিৰলৈ গৈ আছোঁ। মই দেখাব চেষ্টা কৰি আছোঁ ভিতৰলৈ। তো ফাইনেলি মা কালী মন্দিৰটো আহি পালোঁ। তো দেখিব পাৰে। দেখিব পাৰে ইয়াতে আপোনালোক দেখাব চেষ্টা কৰি আছোঁ। दर्शन हो गया
মাৰ দৰ্শন কৰা হ'ল। এতিয়া আমি শিৱ মন্দিৰৰ পিনে গৈ আছোঁ। তো আপোনাৰ শিৱ মন্দিৰৰ পিনে গৈ কিনে আপোনাক দেখাব চেষ্টা কৰি আছোঁ। লগত বাকীবিলাকে আছে এতিয়া। তো মাৰ মন্দিৰটো ইপিনে আছে। তো দৰ্শন কৰি আমি এতিয়া ওলাই আহিলোঁ। তো আমি এতিয়া মানে ফটোখন লৈ আছোঁ। তো এতিয়া আমি গৈ আছোঁ মহাদেৱ মন্দিৰৰ পিনে। ফাংচন আছে কিবা নাই ৰাতি আছে না ছিংগাৰ আহিব নামৰ ন তো আমি এতিয়া গৈ আছোঁ। আমাৰ এতিয়া আজি ইয়াতে মানে আজি এখন প্ৰগ্ৰামো আছে। তো আমি এতিয়া শিৱ মন্দিৰৰ পিনে গৈ আছোঁ। এইপিনে শিৱ মন্দিৰ। তো আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ মন্দিৰৰ পিনে গৈ পিনে। তো বহুত মানে মা দৰ্শন কৰি বহুত ভাল লাগি গ'ল। মনখন একদম বহুত ভাল লাগি গ'ল। তো আপোনালোকে আহক গোৱালপাৰা এইটো শলমাৰী চামা কালী মন্দিৰ এইপিনে আহি মা দৰ্শন কৰক। তো এতিয়া আমি গৈ আছোঁ মহাদেৱ মন্দিৰলৈ। তো এইটো বাবাৰ মন্দিৰ মহাদেৱ মন্দিৰ। তো ইয়াতে ধূপ চুপ দিব পাৰি। এতিয়া আমি ধূপবোৰ দিম মহাদেৱ মন্দিৰত ধূপ দিম। তো ইয়াতে আমি মহাদেৱ মন্দিৰত এতিয়া আমি ধূপবোৰ দিম। ধূপবোৰ জ্বলাই ধূপটো জ্বলাব লাগিব। जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जान। এতিয়া গৈ আছোঁ ইপিনে। তো ইপিনে গৈ আছোঁ। ইপিনে মানে বটগছ আৰু পাখি গছৰ মানে মিলন হৈছে। আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ। দুটা গছৰ মিলন মানে দুটা গছক বিয়া পাতি দিছে। তো সেইটো মানে মই তাত গৈ আছোঁ মন্দিৰলৈ। তো আপোনালোক দেখিব থাকক। গছ আৰু কিবা ডাঙৰ কিবা পাখৰি বুলি কয় সেয়েহে তেওঁলোকক বিবাহ পাতি দিছে। হয় হয় হয়। দুটা গছ অকল মানে একেলগে আছে। একেলগে হয় 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 বেলেগে বেলেগে ৰুই দিছে হয় 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 কিন্তু তেওঁলোকক বিবাহ পাতি দিয়া হৈছে। হয় 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 প্ৰত্যেক বছৰে আমাৰ বহাগ মাহত তেওঁলোকক তেওঁৰ কামনা হেৰি কৰে। কামনা মানে এইটো মানে আপোনাৰ যে বিয়া পাতি দিছে এইটো মানে কেনেকৈ গম পালে দুটা গছ যে বেলেগ বেলেগ আছে? হয় আচলতে বঙালী মানুহ হয় হয় তেওঁলোকৰ সপোন আছে কি হয় হয় এই কালী মাৰ ওচৰত গছ আমি বিবাহ পাতি দিব লাগে বুলি হয় 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 তেওঁলোকক সপোনা হয় হয় এই কামটো তেওঁলোকে খৰচ বহন কৰে আকি। আচ্ছা আচ্ছা প্ৰতি বছৰে আহে ইয়াত? প্ৰত্যেক বছৰে তাৰোপৰি তেওঁলোকক চাই থাকিলেতো নহ'ব। হয় হয় সেয়ে আমাৰ ৰাইজেও অলপ কি কৰে সকলোৱে আহে সকলোৱে বাবাৰ মাত হয় 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 নিমন্ত্ৰণ সকলোকে কৰে। মই দেখি থাকিলোঁ মানে যাক ভাল কৰি গম নাপাওঁ। আজি গম পালোঁ ভাল কৰি। তো দুটা বটগাছ আৰু পাখৰি গছ দুটাৰ মিলন হৈছে। হয় তো সেই কাৰণে আপোনালোকে মানে জানিবৰ কাৰণে আৰু দৰ্শকক জানিবৰ কাৰণে আপোনালোকক ভিডিঅ' কৰিলোঁ মই। তো গাইছ তো আপোনালোকে এতিয়া ভাল কৰি মানে বুজাব পাৰিলোঁ মই। তো ভিডিঅ'ত দুটা কৰি গছ আছে এটা বটগাছ এটা পাখৰি গছ। তো আপোনালোকক মই দেখুৱাব চেষ্টা কৰি আছোঁ দেখিব পাৰে। এই গছ দুটা দেখিছেনে আপোনালোকে? এটা বটগাছ এটা পাখৰি গছ। তো এই দুটা গছৰ মানে মিলন কৰি দিছে। তো মিলন কৰি মানে আপোনালোকে দুটা গছক বিয়া কৰি দিছে। তো আপোনালোকে দেখিব পাৰে এটা বটগাছ আৰু এইটো হ'ল পাখৰি গছ। তো এই দুটা গছৰ মানে মিলন কৰি দিছে। প্ৰতি বছৰে ইয়াতে মানে দৰ্শকে আহে মা বাবাৰ মিলন হয়। মিলনৰ মানে আশীৰ্বাদ বিচাৰে। তো আপোনালোকে আহক। এইটো শলমৰী কালী মন্দিৰৰ ওচৰতে শলমৰী কালী মন্দিৰ বুলি কোৱা হয়। গোৱালপাৰা ডিষ্ট্ৰিক্টতে আছে এইটো। তো মা বাবাৰ দৰ্শন কৰক আপোনালোকে আৰু আশীৰ্বাদ লওক। মই সেইটোৱে মা বাবাৰ দৰ্শন কৰি আহিলোঁ। তো এতিয়া এইপিনে দি আছে প্ৰসাদ। তো প্ৰসাদ দি আছে আপোনালোকে দেখিব পাৰে। তো আমি এতিয়া প্ৰসাদবোৰ ল'লোঁ। প্ৰসাদ লৈ এতিয়া আমি মেলা লাগে নেকি আৰু নালাগে টি চিৰিজৰ গান যে এইবিলাক কপিৰাইট ছং নহয়তো একো নহয় ভণ্টি একো নহয় দেখিব পাৰে আপোনালোকে ইয়াত। তো ভণ্টিহঁতে মানে খিচিৰিবোৰ দি আছে। এতিয়া আমি গৈ আছোঁ মেলালৈ। তো এইপিনে মেলা আছে মেলাত গৈ আছোঁ এতিয়া। তো অলপ জছ লাগে ভিডিঅ' বনাবলৈ ব্লগাৰ হ'বলৈ জছ লাগে জছ। আপোনালোকে চাই থাকক চাব পাৰিব লালে ধুনীয়া কণ্টেণ্ট আপোনালোক মানে আপোনালোকক দেখুওৱাৰ কাৰণে চেষ্টা কৰি আছে। আপোনালোকে চাই থাকক এনজয় কৰক। তো বাকী আমাৰ সোনা ভাই কৰি দিলে। তো ভিডিঅ'টো অলপ জছত চাব আৰু ভিডিঅ'টো
যদি ভাল লাগে এটা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ আহি পালোঁ এতিয়া কিবা কাৰণে আহি পালোঁ কমপ্লিট বোকা তো দেখিব পাৰে একদম কমপ্লিট বোকা তো এইপিনে বাচ্চা মানুহৰ খেলাৰ বাবে তো এইপিনে আপুনি যদি বাচ্চা থাকে তো ইয়াতে লৈ আহিব পাৰে তো দেখিব পাৰে ভৰিৰ অৱস্থা দেখক ফুল এনজয় এণ্ড এণ্টাৰটেইনমেণ্ট